ओ बाप रे बाप, ओ भाई साहब ये क्या है? চিৰ চেনেহী মোৰ ভাষা জননী। খবৰত আৰু এটা ভাল দৃশ্য দেখিলোঁ, সেইটো হৈছে যে অসমীয়া স্বাভিমান নামঘৰৰ এটা আৰ্হি আছে আৰু ইয়াত নাম প্ৰসংগ কৰি থকা হৈছে আৰু লোকে লোকাৰণ্য বুলি ক'ব লাগিব। যিফালেকে মই দেখাওঁ সকলো ফালে অকল লোকে লোকাৰণ্য। কিছু দৃশ্য আপোনালোকেও চাই লওক। সাহিত্য সভা বুলি কোৱাৰ লগে লগে এইটো যদি নাচায় তেনে আধৰুৱা আপোনাৰ, এইটো আমি সৰুকালৰ পৰা এনেকৈ দেখি আছোঁ, আজিও একেই। সঁচাকৈ এটা কথা খুব আচৰিত হৈছোঁ, মানুহ ক'ত ইমান সোমাই আছিলে। সাহিত্য সভা বুলি আজি তাতে লখিমপুৰ জিলা প্ৰশাসনে এটা ভাল কাম কৰিলে, সেইটো হৈছে যে স্থানীয় বন্ধ ঘোষণা কৰিলে আৰু সেই বন্ধৰ বাবে ইয়াত মানুহে লোকে লোকাৰণ্য বেছি হৈ পৰিছে। শ্ৰীমন্ত অসম চৰকাৰৰ উদ্যোগত শ্ৰীমন্ত কলাক্ষেত্ৰৰ কিছু আভাস দিবলৈ চেষ্টা কৰিছে চাগৈ। আৰু ইয়াতো এয়া হৈছে স্বামী বিবেকানন্দ, যিসকল মহান ব্যক্তি, তেখেতৰ প্ৰতিমূৰ্তি। এয়া স্বামী বিবেকানন্দ। কম নহয় নে আমাৰ থৈলা বস্তা? এই কথাতে কয় নহয়, জিন্দগী কে সাথ ভি জিন্দগী কে বাদ ভি। গতিকে এই আজি হেৰিয়ত মানে সাহিত্য সভাটো দেখিছোঁ LIC বিপণী, আৰু মোৰ বোধ হয় চাগে কিছুমান সুবিধাৰ বিষয়ে তেখেতলোকেও ইয়াত জনাইছে। আৰু এইটো হৈছে সম্পূৰ্ণ বাণিজ্যিক মেলা, ইয়াত বিভিন্ন ধৰণৰ সা সামগ্ৰী আছে। মজা, এইটো গোৰ্খা লোক সংস্কৃতিৰ প্ৰদৰ্শনী। আমি চাওঁ আহক নেপালী সম্প্ৰদায়ৰ কিছু দৃশ্য। আহা হা হা, নেপালী খাদ্য সম্ভাৰ।
আৰু এয়া জনপ্ৰিয় নেপালীসকলৰ বস্ত্ৰ, পুৰুষ আৰু মহিলা উভয় আছে। গতিকে ভাল লাগিলে। আপুৰুগীয়া দৃশ্য সেইটো হৈছে আমাৰ গাঁৱৰবোৰত কেনেদৰে কুঁহিয়াৰ পেৰে আৰু তাৰে কিছু দৃশ্য। এইটো হৈছে প্ৰকৃত গাঁৱৰ কুঁহিয়াৰ চেপা দৃশ্য। মজা হৈছে কিন্তু। কেনেকৈ এইটোৱে হৈছে প্ৰকৃতৰ কুঁহিয়াৰ পৰা দৃশ্য, আৰু এয়া হৈছে সেই কুঁহিয়াৰ পৰা গুড়। ঠিক আছে। কেনেকুৱা? এইজন এখন বৃন্দাবন ওলাই গ'ল। এইফালে চোৱা, এইটো ইনছে মজা। এইটো বাঁহীটো আপুনি নিজে বনাইছে? নাই, নিজে বনোৱা বাঁহী নহয় জানো এইটো? মজা। চিৰচেনেহী মোৰ ভাষা জননী। আচলতে ক'বলৈ গ'লে ইয়াত সাহিত্য সভাৰ সলনি মই যিমানবোৰ আমি দেখা পাইছোঁ সিমানটো হৈছে যে বাণিজ্য মেলাহে বেছিকৈ হোৱা দেখিছোঁ। চাৰিওফালে অকল বেপাৰ বাণিজ্য প্ৰদৰ্শনী এইবোৰে বিশেষ স্থান পাইছে, আৰু ভিতৰত কি হৈ আছে সেইটো মই নাজানো। অসম সাহিত্য সভা নাৰায়ণপুৰ অধিৱেশনত বৰ্তমান উপস্থিত আছোঁ, আৰু ইয়াত লোকে লোকাৰণ্য চাৰিওফালে যদি দেখাবলৈ চেষ্টা কৰোঁ, চাৰিওফালে লোকে লোকাৰণ্য আৰু সাহিত্য সভাৰ দৰে এটা অনুষ্ঠানত সঁচাকৈ আজি আমি যেতিয়া সৰু হৈ আছিলোঁ তেতিয়া আমি এইটো এনেকুৱা এখন সাহিত্য সভা লখিমপুৰ জিলা পেটুকাজনত দেখিছিলোঁ, আৰু আজি বহুত বছৰ পূৰ্বত আজি ইয়াত দেখিছোঁ। বেলুন মৃণালী বাইদেউ কেইটকা এটাত? বাইদেউ এইটো কেইটকা আপুনি বেচিছে ন? আজি আমাৰ মৃণালী হাজৰিকা বেলুন বেপাৰী হৈছে।
গতিকে সাহিত্য সভাত যদি কোনোবা সদাশয় ব্যক্তি থাকে ইয়াৰ পৰাই বেলুনকেইটা ল'ব আৰু নমস্কাৰ চিৰচেনেহী মোৰ ভাষা জননী হয় বৰ্তমান আজি উপস্থিত আছো নাৰায়ণপুৰৰ বৰখামতি পথাৰত আৰু ইয়াতে অসম সাহিত্য সভাৰ 2023 বৰ্ষৰ অধিৱেশনখিনি হৈছে আৰু ইয়াত যদি মই আহি এটা মানে আপোনাৰ ভাবিব নোৱাৰে এটা মই আচৰিত হলো যে মানুহ যে ক'ত কিমান আছে চাৰিওফালে যদি কেমেৰাটো দেখায় এফালে যদি আপোনাৰ হৈ আছে সাংস্কৃতিক সংগীত পৰিৱেশন হৈ আছে আৰু অন্যফালে যদি আপোনালোকে দেখায় এইফালে ভাওনা হৈ আছে এইফালে বিভিন্ন ধৰণৰ বাণিজ্য মেলা চলি আছে আৰু এইফালে বিভিন্ন লোকাৰণ্য হৈ আছে আৰু কোনোবা এফালে বিভিন্ন অসংখ্য সেলফি পইণ্ট আছে মানুহ কোনোবা এজন ফটো তুলি আছে এইফালে যদি দেখাওঁ আপোনাৰ বিভিন্ন ধৰণৰ বিভিন্ন অনুষ্ঠানসমূহ হৈ আছে আৰু এটা উখল মাখল পৰিৱেশ এটা বিশেষকৈ এটা কথা ভাল লাগিছে যে ইয়াত আপোনাৰ সাহিত্য সভাত অভিভাৱকসকলে নিজৰ সন্তানক লৈ আহিছে এইটো এটা খুব ভাল কথা কিয়নো ইয়াৰ জৰিয়তে আমাৰ যিখিনি উঠি অহা প্ৰজন্ম তেখেতলোকে সাহিত্য সংস্কৃতি যদি অকণমান বুজি পাব যিহেতু অসমীয়া ভাষাটো এটা অতি আমাৰ গৌৰৱৰ এটা ভাষা হয় যিটো ভাষা আমি লিখিত কথিত আছে আমি বহুত গৌৰৱ অনুভৱ কৰিব পাৰোঁ আৰু কিছু সময় পিছত ইয়াত সাংস্কৃতিক অনুষ্ঠান আছে ইয়াত
তবলাকেইটা ওলাব চাউল কোনে কৈছে
বৰ্তমান 12:30 বাজিছে আৰু অসম সাহিত্য সভা অধিৱেশন নাৰায়ণপুৰ বৰখামতি পথাৰত এতিয়াও লোকে লোকাৰণ্য হৈ আছে আৰু অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকাই বৰ্তমান কণ্ঠ নিগৰাই আছে আৰু পৰিৱেশটো এনেকুৱা চাৰিওফালে দীপলিনা ডেকাই ক'বলগীয়া জনসমুদ্ৰ এই ৰাতি 12:30 বজাত